হৈছে ভাইফুট নেপালী ব্লগৰ যে এটা ট্ৰেডিশ্যনেল কমেও 2 মাহ হ'ল বেছি ব্লগ নবনোৱা। হেল্ল' গাইজ, গুড মৰ্ণিং আৰু মই প্ৰণাব সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। হেল্ল' হোৱাটছআপ গাইজ, এণ্ড কাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আজি এটা নতুন ব্লগ বনাই আহিছোঁ। কমেও 2 মাহ হ'ল বেছি ব্লগ নবনোৱা। তো নজনা কিবা কিবি লাগিছে আৰু সকলোকে আপোনালোকে ভিডিঅ'টো চাব গাইজ। এবাৰ ব্লগাৰ ফেমিলিলৈ আপোনালোকে আশীৰ্বাদ থাকিল যে মোৰ এই ব্লগাৰ ফেমিলিটো আপোনালোকে ছাপোৰ্ট কৰে সকলোৱে। তো গাইজ এতিয়া বলক আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আজি হৈছে ভাইফুট, মানে নেপালী যি নিয়ম নেপালী মানুহৰ। তো আজি ভাইফুট, তো ভাই দাদা চবকে আৰু লগাব পাৰে আৰু ভাইফুট। তো আজি মই গৈ আছোঁ ভাইফুট পিন্ধিবলৈ। কেনেকুৱা কি নিয়ম আছে, তো দুজনী বাইদেউ আছে তাত ফুট লগাব গৈ আছোঁ। তো আপোনালোকে সকলোকে ভিডিঅ'টো চাই থাকিব। আৰু গাইজ দেৱালী পাৰ হ'ল, দুৰ্গা পূজা পাৰ হ'ল, লক্ষী পূজা পাৰ হ'ল। তো আজি হৈছে ভাইফুট নেপালীবিলাকৰ যিটো এটা ট্ৰেডিশ্যনেল। তো আপোনালোকে সকলোকে দেখাম। তো দুৰ্গা পূজাটো ব্লগ বনোৱা নহ'ল, লক্ষী পূজাটো ব্লগ বনোৱা নহ'ল, দেৱালীটো ব্লগ বনোৱা নহ'ল। গিফ্টটো হৈছে এখন চাৰ্ট আৰু এখন চাৰ্ট গেছ গিফ্ট পাইছিলোঁ। তো গাইজ আজি হৈ গ'ল নেক্সট ডে' আৰু এতিয়া মানে মই কি বুলি ক'ম আৰু আপোনালোকক একদম চৰি, মানে নেপালী ট্ৰেডিশ্যনেলত ব্লগ বনাইছিলোঁ এডিটিং কৰি। তো আজি ব্লগটো সন্ধিয়া দিম। একদমেই চৰি, মই যিখিনি নিয়ম হৈছিলে এইবোৰ দেখাব নোৱাৰিলোঁ আৰু বাইদেউবিলাক অলপ মানে বিজি আছিলে, সেইকাৰণেতো ব্লগো নকৰা আৰু পাহৰি গ'লোঁ কথা পাতিবলৈ। তো একো নাই দিয়ক, আৰু বেলেগ নতুন ব্লগ আহি থাকিব, আপোনালোকে চাই থাকিব গাইজ। তো গাইজ ক'লোঁ একদমেই চৰি, আৰু নেক্সট পাৰিলে দেখাম আপোনালোকক। নেক্সট ব্লগ পুৰা ধামাকা ব্লগ আহিব, আপোনালোকে টেনশ্যন কৰিব নালাগে গাইজ। কি ধামাকা এটা হ'ব আৰু ময়ে জানো এইটো ব্লগটো। তো গাইজ আজিৰ ব্লগটো ইমানতে আছিলে। তো শেষ কৰি দিওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু একদম পাহৰি গ'লোঁ আৰু ব্লগ বনাব একেবাৰে মনে নাই আৰু আজি। তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেলেগত প্ৰেছ কৰিব নাপাহৰিব। আকৌ নতুন ব্লগ পাম। আজিলৈ মই ভিডিঅ'টো বাই বাই, টাটা।